नमस्कार बंधु बान्धवीসকল আজিৰ ভিডিঅ'টোত ৰিজনিংৰ ভিন ডায়াগ্ৰামৰ প্ৰশ্নসমূহ অতি সহজ পদ্ধতিত কেনেকৈ সলভ কৰিব পাৰি হেইটোই আলোচনা কৰিম। ভিন ডায়াগ্ৰামৰ প্ৰশ্ন প্ৰতিটো কম্পিটিটিভ এক্সামত দুইটাকৈ আহি থকা দেখিবলৈ পোৱা যায়। তেনেহলে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটোত দিয়া আছে সঠিক সম্বন্ধিত চিত্ৰ কোনটো? পাইলট পুৰুষ শিক্ষক। ইয়াতে চাওক পাইলট আৰু শিক্ষক এই দুটাই প্ৰফেশন আৰু এই প্ৰফেশনৰ লগত পুৰুষ জড়িত। ইয়াতে চাওক সকলো পুৰুষে কিন্তু শিক্ষক বা পাইলট নহয়, গতিকে আমি প্ৰথমে পাইলটটো ড্ৰ কৰি লম। ইয়াতে পাইলট, যদি এইটো পাইলট হয় আৰু এইটো হ'ব শিক্ষক আৰু পুৰুষ, এইটো হ'ব পুৰুষ, এইটো হৈছে পুৰুষ, এইটো পাইলট আৰু এইটো হৈছে শিক্ষক। ইয়াতে চাওক কিছুমান পুৰুষে পাইলট আৰু কিছুমান পুৰুষে শিক্ষক, গতিকে আমাৰ অপশন ডি তে হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ প্ৰশ্নটো চাওক সঠিক সম্বন্ধিত চিত্ৰ কোনটো? বায়ু, পানী, অক্সিজেন। এই অক্সিজেনটো বায়ুতো থাকে পানীতো থাকে, গতিকে অক্সিজেন যদি এইটো হয় তেনেহলে এই অক্সিজেনটো বায়ু আৰু পানী দুয়োটাতে থাকে। এইটো যদি পানী হয়, পানী এইটো হ'ব বায়ু, এইটো অক্সিজেন। অক্সিজেনটো পানীতো কিছু পৰিমাণে থাকে, বায়ুতো কিছু পৰিমাণে থাকে, গতিকে আমাৰ অপশন বি টো হ'ব শুদ্ধ উত্তৰ। 3 নং প্ৰশ্নটো দিয়া আছে নগৰীয়া শিক্ষিত কঠোৰ পৰিশ্ৰমী। ইয়াতে চাওক যদি এইটো বৃত্ত নগৰীয়া হয়, নগৰীয়া, এইটো বৃত্ত হৈছে শিক্ষিত, এইটো বৃত্ত হৈছে কঠোৰ পৰিশ্ৰমী। ইয়াতে চাওক নগৰত বাস কৰা কিছু মানুহ আছে যি শিক্ষিত আৰু কঠোৰ পৰিশ্ৰমী, আৰু দ্বিতীয়তে চাওক কিছুমান শিক্ষিত মানুহ আছে যিসকলে নগৰত বাস কৰে আৰু কঠোৰ পৰিশ্ৰমী। তৃতীয়তে চাওক কঠোৰ পৰিশ্ৰমী কিছু মানুহ আছে যিসকল শিক্ষিত আৰু নগৰীয়া, গতিকে অপশন এ টো হ'ব আমাৰ শুদ্ধ উত্তৰ। ঘৰ, বেডৰুম, বাথৰুম। ইয়াতে চাওক যদি এইটো ঘৰ হয়, আমাৰ ঘৰতে কি থাকে? বাথৰুম আৰু বেডৰুম দুয়োটাই ঘৰতে থাকে, কিন্তু বাথৰুম আৰু বেডৰুম দুয়োটাই বেলেগ বেলেগ। বেডৰুম আৰু এইটো বাথৰুম, গতিকে আমাৰ অপশন ডি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 5 নং প্ৰশ্নটো চাওক মা, তিৰোতা, অভিযন্তা সঠিক সম্পৰ্ক কোনটো চিত্ৰই সূচায়? ইয়াতে চাওক মা, তিৰোতা, অভিযন্তা। মা আৰু তিৰোতা এই দুয়োটাই একে লিংগৰ মানুহ, গতিকে এইটো যদি মা হয়, সকলো মাই তিৰোতা, গতিকে এইটো হ'ব তিৰোতা। তিৰোতা, সকলো মাই কি হয়? তিৰোতা, গতিকে তিৰোতাৰ ভিতৰতে থাকিব। ইয়াৰ পিছতে চাওক অভিযন্তা, কিছু সংখ্যক মা আৰু কিছু সংখ্যক তিৰোতাইহে অভিযন্তা, গতিকে এইটো হ'ব আমাৰ অভিযন্তা। গতিকে আমাৰ অপশন এ টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট কৰি জনাব, আৰু এনেকুৱা ৰিজনিং সম্পৰ্কিত ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।